Hello everyone. More on that video le apnalok sagaram janaisu. Bihu hamori ami aji ako dukanale ahilo. Apnalok dekham baru aji dintu ki koru. Apnaloke video to ekholo sai thakibo. Balijan Gaon. দেখিছানে এবাৰ লোকসভা ইলেকশ্যন আহি আছে সেইবাবে মানুহবোৰ ঘূৰি আছে আজি আমি গাড়ীখন তেল ভৰাবলৈ দোকানৰ ওচৰ পাইছিলো দেই এইফালে আৰু অকণমান গ'লে আমাৰ দোকানখন পাম এই ইয়াত গাড়ী এখন ৰৈ আছে তাতে আমাৰ দোকানখন দেখাই আছো আপোনালোকক এয়া দোকান খুলিবলৈ লৈছো বহুত দিন কমেও এসপ্তাহমান দোকান খোলা নহ'ল বাৰু এইফালে গোটেইখন পাতে ভৰি আছে দোকানখন চবফালে পাতেই তেতিয়াহ'লে ভালকৈ চাফা কৰিলেও আপোনালোকক আকৌ লগ পাম বাৰু এয়া দোকান খুলি আজৰি হ'লোঁ আৰু মোৰ জন্মদাত্ৰী মাৰ ঘৰটো আপোনালোকক দেখাই দিম বাৰু এইফালে চাওক এইফালে মোৰ মাৰ ঘৰ হয় মোৰ জন্মদাত্ৰী মাৰ ঘৰ এইফালে এইটো ইয়াতে মই দোকান দিছোঁ মোৰ মাৰ ঘৰত আহি মই মাৰ ঘৰত নাথাকোঁ বাৰু মোৰ মানুহজনৰ ঘৰতে থাকোঁ তেনেকৈ অহা যোৱা কৰি থাকোঁ আৰু এইফালে আৰু বিশেষকৈ আপোনালোকক মই আৰুনো কি দেখাম যিহেতু মই দোকানতে ব্যস্ত হৈ থাকোঁ সেইটো কাৰণে দেখাবলৈ পোৱা নাযায় বাৰু এতিয়া মই অকণমান দেখা দিছোঁ আহিলোঁ মাৰ ঘৰত সোমাইছোঁ দোকানৰ পৰা আহি এয়া সকলোৱে বহি আছে সেইফালে এয়া বাহঁতৰ ঘৰত আলহীও আহিছে টোপনি গ'লগৈ আহিছে পিছফালে সিহঁতে থাকিব বাৰু বাহঁত আমি যামগৈ আমাৰ ঘৰত যিহেতু মানুহ নাই সেইটো কাৰণে ঘৰত যাবগৈ লগা হ'ব বাহঁতে ধুনীয়া লাগিছে দেই এইফালে গৈ দে ধুনীয়া লাগিছে এতিয়া খাবলৈ লৈছোঁ আমি চাহ
এয়া তিল পিঠা আৰু পকা মিঠৈয়ে তেতিয়াহ'লে খাই লওঁ। The next morning. হেল্ল' এভৰিৱান, আজি হ'ল নেক্সট ডে'। গুড মৰ্ণিং। সকলোকে মোৰ ভিডিঅ'টি স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ ভোট দিবলৈ। আৰু কোন কোন গৈছে আপোনালোকক দেখুৱাম বাৰু। ভোট দিয়াগে নেকি? হে? এই কি ওলাইছে বা? নহয় ভোট কি চিনেমা চাবিগে যে? কি চিনেমা চাবিগে যে? তাত বহি কি খাবা যে? চিকৰ খাই আনে। বডি বাঢ়ে। আমি এতিয়া ভোট দিবলৈ যাবলৈ ওলাইছোঁ। এই আমাৰ সৰুদায়ো যাব, আমাৰ সৰুদাই হয় যাব, সিও আমাৰ লগতে যাব। নাই খোৱা। এয়া আমাৰ লগত মাও যাব ওলাইছে। এইগৰাকী মা ওলাই আহিছে। এইফালে সোমাম ছা। আমি এতিয়া ধুনুক কলৈ যাম কদেন? ভোটৰ চিনেমা চাব যায় ন? এয়া আমি ভোটৰ চেণ্টাৰ কেন্দ্ৰলৈ আহি পালোহি। এতিয়া আমি ভোট দিবলৈ গৈ আছোঁ খোজকাঢ়ি। আহিলে এনেকে মানুহ সৰহ আছে। ইয়াতে দেখাব ভোটৰ চিনেমা। দিলে নেকি? ভোটৰ চিনেমা চাব আহিছে। ভোটৰ চিনেমা চাব আহিছে। এয়া দেখিছানে, মানুহ পুৰা লাইন পাতি আছে। ইফালে মই বহুত কেইজনী পাছতে পৰিছোঁ। ইফালেও মানুহ আছে, ইফালে মানুহে আছে, ইফালেও লাইন পাতি আছে। তেতিয়াহ'লে ভোটটো দিয়াম, আপোনালোকক আকৌ লগ পাম বাৰু। এয়া দেখিছেনে, আমাৰ পোৱালিটো লাইন পাতি আছে। এই ভাবিছে ভোটৰ চিনেমা দেখাব বুলি। এয়া লাইন পাতি আছে। এয়া ভোট দি আহিলোঁ দেই। এইটো ভোটৰ চিট। এয়া দেশৰ নাগৰিক বুলি দেখাই থাকক ভোটৰ চিট। ছাগলী পোৱালি ইয়াত ডাঙৰ হ'ল দেই। এইটো এটা গুলু মুলু। এইফালে বৰষুণ দিছে আজি। এইফালে চাওক, আপোনালোকৰ সেইফালে দিছে নাই বৰষুণ? আমাৰ এইফালে বৰষুণ দিছে। বেছি ডাঙৰ নহয় বাৰু বৰষুণ। এয়া দোকান বন্ধ কৰি আমি এতিয়া ঘৰলৈ আহিলোঁ। এয়া ঘৰ আহি পালোহি। আপোনালোকক দেখাইছোঁ ৰাতি লাইটৰ পোহৰত কিমান ধুনীয়া দেখা চাওকচোন। এইবিলাক ফুল
আৰু আমাৰ ঘৰত আজি মানুহ নাই মানে মা আছে, দেউতা নাই। দেউতা ইলেকশ্যন ডিউটি মাৰি পেলাই গৈছে। মা আছে আৰু মই আৰু এখেত আৰু আমাৰ বা ছোৱালীজনী আহিছে আজি থাকিবলৈ। আৰু ভাইটি মানুহজনী আৰু মোৰ ভতিজাটো আপোনালোকে দেখি থাকে, সৰু অকণমানি ভতিজাটো, সেইটো গৈছে আজি এনায়েকৰ ঘৰলৈ। এইফালে আমাৰ পাছফালটো দেখা আৰু দেখা যাম বাৰু আপোনালোকক। এয়া দোকানৰ পৰা আহি ফ্ৰেছ হ'লোঁ, মুখ হাত ধুই অকণমান। 2 hours later. এতিয়া আমি ভাত বনাইছোঁ। এইটো আমাৰ জুইত বনোৱা কুকাৰ হয়। ইফালে মানুহবিলাক বহি আছে। এয়া আজি ৰাতিৰ সাঁজটো মাছেৰে খোৱা হ'ব। এয়া মাছৰ কণী খোৱা হ'ব। এইফালে আমাৰ ৰাতিৰ ভাত সাঁজ তৈয়াৰ হৈ গ'ল দেই। এইফালে ভাত, এইটো কুকাৰটো জুইত বনোৱা কুকাৰ হয়। এইফালে মাছ খায়, এইফালে তিয়ঁহ কাটি লৈছোঁ, এইফালে মাছৰ কণী। এনেকৈ আৰু ৰাতিৰ সাঁজ খাবলৈ লৈছোঁ। আপোনালোকক ভাত সাঁজ খাই মেলি আকৌ লগ পাম বাৰু। আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ। এইটো হ'ল নগা টেঙা। আপোনালোকৰ ফালে কি টেঙা বুলি কয় জনাবচোন। মই খাই বহুত ভাল পাওঁ নগা টেঙা। আপোনালোকেও খাই ভাল পায় চাগে। টেঙাটোনো কোনে ভাল নাপায় নহয় জানো। ময়ো খাই ভাল পাওঁ। বাৰু আমি খাই বহুত ভাল পাওঁ। সেইজনী পৰ্দাত লুকাই হাঁহি আছে। আমাৰ ঘৰলৈ আজি আলহী আহিছে দেই, লাজ কৰিছে সেইজনী। আলহীজনী ক'ত বহি আছে দেখাই দিম। সেইজনী আলহীজনী দুৱাৰদলিত বহি আছে। লাজ কৰিছে। নেচাই এইফালে। 1 hour later. ভাত পানী খাই বৈ আমি সকলোৱে অকণমান আমি ৰিলচো বনালোঁ। মই আৰু মোৰ ভাগিনজনীয়ে ৰিলচ বনালোঁ। আপোনালোকক নেদেখালোঁ বাৰু ভাত পানী খোৱাবোৰ, আৰু দেখাবলৈও বেয়া লাগে বাৰু দেচোন ভাত পানী খোৱা। সেইটো কাৰণে আপোনালোকক নেদেখালোঁ। অন্য এটাৰ ভিতৰত আপোনালোকক আকৌ লগ পাম বুলি আশা থাকিল। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনেকুৱা পায়নো কমেণ্টত জনাবচোন।